প্ৰথমতে মই ক'ব খুজিছোঁ কাজিৰঙাৰ এলিভেটেড কৰিডৰ। বহু দিনৰ পৰা মই ৰাইজক কৈ আহিছিলোঁ যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উদ্যোগত কাজিৰঙাত এটা ৩২ কিলোমিটাৰৰ আমি এটা এলিভেটেড কৰিডৰ বা এখন ডাঙৰ উৰণীয়া সেতু নিৰ্মাণ কৰিম। বহুতে সেই সময়ত মোক হাঁহিছিলে আৰু বহুতে এই কথাও কৈছিলে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সপোন বিক্ৰী কৰিব জানে। হয়, মই সপোন দেখোঁ, কিন্তু সেই সপোন বাস্তৱত পৰিণত কৰিবলৈও আমি অযুত পৰিশ্ৰম কৰোঁ। যোৱাকালি ভাৰত চৰকাৰৰ কেবিনেটে কাজিৰঙাৰ এলিভেটেড কৰিডৰৰ এক বিশাল প্ৰকল্পক অনুমোদন জনালে। আপোনালোকক জনাবলৈ পাই মই ভাল পাম যে এই সমগ্ৰ প্ৰকল্পটো ৮৫ কিলোমিটাৰৰ দৈৰ্ঘ্যৰ হ'ব। কলিয়াবৰৰ পৰা নুমলীগড়লৈ এই সমগ্ৰ ৰাস্তাচোৱা 4 লেন কৰা হ'ব। অৰ্থাৎ আজি ইমান দিনে আমি দেখা পাইছিলোঁ যে কলিয়াবৰলৈকে 4 লেনৰ কাম হৈছে, নুমলীগড়ৰ পৰা যোৰহাটলৈ 4 লেনৰ কাম হৈছে, কিন্তু মাজৰ কলিয়াবৰৰ পৰা নুমলীগড় ৰাস্তাচোৱা আমাৰ 2 লেন আছিলে আৰু কাজিৰঙা অভয়াৰণ্য থকা বাবে তাক আমি সম্প্ৰসাৰণ কৰিব পৰা নাছিলোঁ। এতিয়া কলিয়াবৰৰ পৰা ৮৫ কিলোমিটাৰৰ ৰাস্তা আমি 4 লেনিং কৰিম আৰু স্বাভাৱিকভাৱে কাজিৰঙা অভয়াৰণ্যৰ অঞ্চলটো যি 34.5 কিলোমিটাৰ হ'ব, তাত এটা ডাঙৰ এলিভেটেড কৰিডৰ আমি নিৰ্মাণ কৰিম। এই এলিভেটেড কৰিডৰ নিৰ্মাণ হোৱাৰ ফলত কাজিৰঙাৰ বন্য জন্তু বিপদমুক্ত হ'ব আৰু আমাৰো যি এতিয়া আমি স্পীড কণ্ট্ৰল কৰি যাব লাগে, লাহে লাহে যাব লাগে, আমি নিজস্ব গতিৰে উজনি অসমলৈ যাব পাৰিম। আৰু এই দুইটা নেশ্যনেল হাইৱেৰ এই প্ৰজেক্টটোৰ বিশেষত্ব হ'ব যে বোকাখাট আৰু জখলাবন্ধা দুইটা জাগাতে আমি এটা বাইপাছ নিৰ্মাণ কৰিব পাৰিম। যদিও এই সম্পৰ্কত কিছু আমাৰ মাজত মতৰ পাৰ্থক্য আছে, কিন্তু তাত সত্ত্বেও আমি ভাবোঁ যে এই প্ৰকল্প অনুমোদনৰ সময়ত বা নক্সা বনোৱাৰ সময়ত ৰাইজৰো মতামতক নিশ্চয় নেশ্যনেল হাইৱে অথৰিটিয়ে গ্ৰহণ কৰিব। আমি কাজিৰঙাত এলিভেটেড কৰিডৰ এটা নোহোৱাৰ কাৰণে আমাৰ কি অসুবিধা হৈ আছিল? 2024ত 225টা জন্তু বানপানীৰ সময়ত মৃত্যুবৰণ কৰিছিল। 2020 চনত 225টা, 2019ত 223টা। অৰ্থাৎ প্ৰতি বছৰে বানপানীৰ সময়ত এই ধৰণে বন্য জন্তুৰ মৃত্যু হৈছিল আৰু আমাৰ কাজিৰঙাৰ সেই সময়ত আমি বিভিন্ন ধৰণে গাড়ী মটৰ ডাইভাৰ্ট কৰিবলগীয়া হৈছিল। এতিয়া আৰু সেই অসুবিধা নাথাকিব। এই প্ৰকল্পৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 6,957 কোটি টকা অনুমোদন কৰিছে। মই অসমবাসী ৰাইজৰ হৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক পুনৰ এবাৰ ধন্যবাদ জনাইছোঁ। এই বছৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাক 5টা বৃহৎ প্ৰকল্প দিলে। নামৰূপৰ ফাৰ্টিলাইজাৰ, যি আমাৰ কোম্পানী আছিল ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পৰেশ্যন, তাক সম্প্ৰসাৰণ কৰি 12 লাখ মেট্ৰিক টনৰ বাবে এটা নতুন সাৰ কাৰখানা নিৰ্মাণৰ অনুমোদন দিলে, 12,000 কোটি টকা। গুৱাহাটী ৰিং ৰোড কৰোৱা নাৰেংগী দলং 7,000 কোটি টকা। অসমত এখন ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্টৰ অনুমোদন দিলে আৰু লামডিঙৰ পৰা তিনিচুকীয়ালৈ ৰেলৰ যিটো পথ আছিল তাক দ্বৈত ৰেলপথলৈ সম্প্ৰসাৰণ কৰিবলৈ অনুমোদন দিলে। কাজিৰঙাৰ এলিভেটেড কৰিডৰ এই বছৰত প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ পৰা আমাৰ
পঞ্চমটো উপহাৰ। এতিয়া ইয়াৰ মাজত আৰু এটা উপহাৰো আমাৰ মাজত আছিলে, বৰাক উপত্যকালৈকে যোৱা এক্সপ্ৰেছ কৰিডৰ, অৰ্থাৎ 6টা উপহাৰ। এইবাৰ মই 7মটো উপহাৰলৈও বাট চাইছোঁ। কোনোবা এটা দিনত ভাল খবৰ আহিব, সেয়া হ'ল গোলাঘাট আৰু গহপুৰৰ মাজত টানেল বা সুৰংগ নিৰ্মাণৰ অনুমোদন। এই কাজিৰঙা এলিভেটেড কৰিডৰৰ সমান্তৰালভাৱে মই আৰু এটা ভাল খবৰ মাজুলীবাসী ৰাইজক জনাব খুজিছোঁ। অৱশেষত মাজুলী অৰ্থাৎ কমলাবাৰী নিমাতী ঘাটৰ ওপৰত নিৰ্মাণৰত দলঙৰ টেণ্ডাৰ প্ৰক্ৰিয়া সমাপ্ত হ'ল আৰু ইতিমধ্যে মাজুলীত দলং নিৰ্মাণ কৰি থকা প্ৰতিষ্ঠানটোৱে এই নতুন দলং নিৰ্মাণৰ বাবে দায়িত্ব পাবলৈ সক্ষম হৈছে। প্ৰতিষ্ঠানটোৰ মই নাম ল'ব খোজা নাই, ব্যক্তিগত প্ৰতিষ্ঠান, কিন্তু তেওঁলোক ইতিমধ্যে মাজুলীত আন 2খন দলং বনোৱাৰ বাবে কৰ্মৰত হৈ আছে। সেয়েহে মাজুলীৰ ৰাইজে নিশ্চয় অহা 2 মাহমানৰ ভিতৰতেই দলঙৰ কাম নতুনকৈ নিৰ্মাণ হোৱা দেখা পাব আৰু তেওঁলোকে ছাইট আদিও অহা এমাহৰ ভিতৰতে গ্ৰহণ কৰিব বা ছাইট আদিৰ দায়িত্ব ল'ব।